ইউনাইটেড নেশ্যনত হোৱা এখন মিটিঙত পৃথিৱীৰ প্ৰায় আটাইবোৰ শক্তিশালী লোক উপস্থিত আছিল কিন্তু সেই সকলোৰে মাজত ভাৰতীয় মহিলা এগৰাকীয়ে থিয় হৈ সকলোৰে বিৰুদ্ধে গৈ ক'লে যে সেই মিটিংখনত এনাউন্স কৰা সেই ঘোষণা পত্ৰখন তেওঁ সাইন নকৰে সকলোৱে এই কথাত ইৰিটেট হ'ল ফ্ৰাষ্ট্ৰেটেড হৈ গ'ল কাৰণ তেওঁৰ এই জিতটোৰ বাবে সকলোৰে টাইম ৱেষ্ট হৈ আছিল এটা মাত্ৰ শব্দৰ বাবে তেওঁ গোটেই ডকুমেণ্টখন সাইন নকৰো বুলি কৈছিল সকলোৱে তেওঁক বুজাবলৈ চেষ্টা কৰিলে কনভিন্স কৰিবলৈ চেষ্টা কৰিলে যে এটা মাত্ৰ শব্দৰে কোনো ধৰণৰ পৰিৱৰ্তন নাহে আৰু এখন গোটেই ডকুমেণ্ট সলনি কৰিব পৰা নাযায় সেই শব্দটো সময়ৰ লগত সকলোৱে বুজি পাব আল্টিমেটলি সকলোৱে বুজিলেইটো হ'ল কিন্তু তেখেতে কোনো পধ্যেই সেই শব্দটো সলনি নকৰিলে সেই গোটেই ঘোষণা পত্ৰখনত সাইন নকৰো বুলি ক'লে কাৰণ তেওঁৰ মতে যদি এই শব্দটো সলনি কৰা নহয় তেতিয়াহ'লে ইউনিভাৰ্চেলি আধাতকৈ বেছি সিটিজেনে নিজৰ ইকুৱেল ৰাইটছ হেৰুৱাব মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা পত্ৰখনত আৰ্টিকল 1তে এষাৰি বাক্য আছিল যে অল মেন আৰ বৰ্ন ফ্ৰী এণ্ড ইকুৱেল আৰু তেখেতে এই শব্দটোতেই মাত উঠাইছিলে যে মেন শব্দটো আঁতৰাই হিউমেন বিং হ'ব লাগে মানে পুৰুষৰ ঠাইত মানৱ হ'ব লাগে কাৰণ তেখেতে বুজিছিলে যে যদি সেই শব্দটো সলনি কৰা নহয় তেতিয়াহ'লে ইকুৱেল ৰাইটছ কিজানি সকলোৱে নাপাব মহিলাসকল কিজানি পিছুৱাই ৰৈ যাব সেই ভাৰতীয় মহিলাগৰাকীয়ে আছিলে হানসা মেহতা যোনে ইমানবোৰ পাৱাৰফুল লোকৰ সন্মুখত প্ৰত্যেকৰে এগেইনষ্টত গৈ অকলে মাত উঠাইছিলে সেই শব্দটো আঁতৰাবলৈ আৰু সেয়াই চাগে ঐতিহাসিক পৰিৱৰ্তন আজি সকলোৰে বাবে আনিলে কাগজে কলমে আজি মই আপোনাক এইটো কথা নখুধো যে আপুনি হানসা মেহতাক চিনি পায় না নাপায় যদি নাপায় তেতিয়াহ'লে ডেফিনেটলি গুগল কৰি ল'ব কিন্তু মই এইটো প্ৰশ্ন নিশ্চয় সুধিব বিচাৰিম যে যিটো কথাৰ বাবে তেখেতে মাত উঠাইছিলে সেই ইকুৱেল ৰাইটছ আৰু সেই ফ্ৰী উইলৰ কাৰণে পাইছেনে আজি প্ৰতিগৰাকী পুৰুষ আৰু মহিলাই কমেণ্টত নিশ্চয় জনাব আৰু যদি আপুনি ভাবে যে আপোনাৰ চিনাকিও কোনোবাই হানসা মেহতাৰ বিষয়ে নাজানে তেতিয়াহ'লে এই ভিডিঅ'টো ডেফিনেটলি শ্বেয়াৰ কৰক এণ্ড হেপী ৰিপাব্লিক ডে টু এভৰিৱান